Hey dosto, welcome to Koinur channel. মই ওলাইছো ঘৰৰ পৰা ওলাইছো আজি পাহাৰৰ ওপৰত যাম এই পাহাৰটোৰ ওপৰত বলক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আপোনালোকে লাষ্ট পৰ্যন্ত চাই থাকিব হয় দাদা এতিয়া আমি ক'ত যাম আপোনালোকে কৈ দিয়কচোন এতিয়া আমি টকৰাবান্ধা পাহাৰত যাম একদম ওপৰৰ ফালে যাম আৰু পাহাৰটো কেনেকুৱা লাগে চাবলৈ যাম আৰু ঠিক আছে আপোনালোকে মোৰ লগত আহি অলপ আগতে এটা গাড়ী পালো এইটো হল টট এইটোকে টট বুলি কয় আমাৰ ফাইনেলি আহি পালো এই টকৰাবান্ধা পাহাৰ আমাৰ লগত এটা দাদা লগ আছে তাৰ পৰা সুধিম কি পোৱা যায় পাহাৰটোত দাদা মানে এই পাহাৰটোত কি পোৱা যায় আৰু কিবা কিবি পিছত আৰু প্ৰব্লেম হ'ব নেকি নহয় একো নকৰে আহি পালোহি এটা ঝৰ্ণাটোত পানী ওলাই আছে সদৰে পৰি থাকে চাওক দাদাই খাই আছে পানী পিয়া লাগিছে খাই আছে পানী পুৰা টেষ্ট বঢ়িয়া পানী একদম কেনেকুৱা লাগিছে ভাল লাগিছে একদম টেষ্ট মিনাৰেল ৱাটাৰ ইয়াতে ইমান চাফ চিকুণ লাগি আছে কিহৰ কাৰণে ইয়াত ঘৰ বাৰী আছিল নেকি ঘৰবাৰীটো আছিল ইয়াত ঘৰ আছিল আৰু ৰাস্তাতে জংঘল আছিল জংঘলবিলাক কাটি কুটি তেওঁলোকে গাছ গছলি কাটি তেওঁলোকে মানে চাফ চিকুণ কৰিলে ইয়াতে ঘৰ আছিল চাফ চিকুণ কৰিলে তো থকাৰ কাৰণে ঘৰ বনাইছে এতিয়া ইয়াতে পানী আছে খোৱা পানী আছে এতিয়া ঘৰবিলাক ক'ত লৈছে ঘৰবিলাক এতিয়া ফৰেষ্টৰ এৰিয়া তেওঁলোকে দখল কৰিছিল সেইকাৰণে চৰকাৰে তেওঁলোকক ভাঙি দিছে ঘৰবিলাক উচ্ছেদ কৰিছে উচ্ছেদ কৰিছে সেইটো তেওঁলোকে ঘৰবিলাক এতিয়া আমি গৈ আছোঁ পাহাৰৰ ওপৰত চাওঁ কিবা কিবি পোৱা যায় এতিয়া গৈ আছোঁ ব্লগ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হয় এতিয়া আমি ওপৰত গৈ আছোঁ পাহাৰৰ ওপৰত গৈ আছোঁ কেনেকুৱা লাগে ওপৰৰ পৰা দৃশ্যবিলাক কেনেকুৱা লাগে আমাৰ লগত দাদা আছে তেওঁলোকে গৈ আছে দাদা কেনেকুৱা লাগিছে ঠিক আছে আপোনালোকেও এবাৰ আহি চাওক বহি পৰিছে মৰি বিষাই আহি আমি প্ৰায় আদায় আহিলোঁ ইয়াৰ পৰা পুনৰ যাত্ৰাটো আৰম্ভ কৰিম আপোনালোকে মোৰ লগত চাই থাকক আমাৰ লক্ষ্যস্থান হ'ল সেই সিটো ডাঙৰ হিলটো এই হিলটোৰ পৰা আকৌ উভতি আহিম তাত গৈ ভিডিঅ' কৰিম কেনেকুৱা লাগে আপোনালোকৰ আৰু বহুতখিনি আছে ওপৰত যাব লাগিব আৰু এতিয়া
এতিয়া আমি পাহাৰৰ ওপৰত উঠি আছোঁ, জিৰণি লৈছোঁ। এবাৰ আকৌ যাত্ৰাটো পুনৰ আৰম্ভ কৰিছোঁ, ওপৰত গৈ আছোঁ। হয়, আজি বহুত ৰ'দ দিছে, বহুত গৰম হয় ইয়াত। প্ৰায় আহি পালোহি আৰু অলপমান আছে, ওপৰত গ'লেহে পাই যাম লক্ষ্যস্থান। অলপ আছে। চাওক, মুস্তাফিজৰ তাত উঠি চেলফি মাৰি আছে। চাওক না কেনেকুৱা লাগিছে, চাওক মুস্তাফিজৰ তাতে উঠি চেলফি মাৰি আছে। এতিয়া আমি তাত গৈ আছোঁ, ডাঙৰ শিলটোৰ ওপৰত। তাতে গৈ কিবা কিবি কৰিম, আপোনালোকে চাই থাকক। ফাইনেলি আহি পালোহি। এই মস্ত ডাঙৰ, বম ডাঙৰ শিলখন। চাওক কেনেকুৱা লাগি আছে আপোনালোকৰ, নাজানো। মুস্তাফিজৰ তাতে বহি আছে। চাওক না কি ডাঙৰ, বম ডাঙৰ, মস্ত ডাঙৰ শিল। দাদা কেনেকুৱা লাগিছে, কিমান ভাল? চাওক আপোনালোকে, চাওক কিমান ডাঙৰ শিল হয় এইটো। মস্ত ডাঙৰ শিলটোৰ ওপৰত আমি বহি আছো। আমাৰ লগত দাদা আছে। দাদা, আপোনাৰ কেনেকুৱা লাগি আছে? হয়, ভাল লাগি আছে। এইটো আমি ইয়াত বহি আছো, ইমান ডাঙৰ শিল। ডাঙৰ শিলটো আমি বহি আছো, যেন পৰি যাম বুলি ভাবি আছো আমি। আপোনালোকে দেখি থাকক আৰু চাই থাকক, কেনেকুৱাটো লাগি আছে না, ইমান বতাহ বলি আছে। শিলটো ডাঙৰ শিল, আমি তলৰ পৰা ভাবি আছো যে এই শিলটো পৰি যাব। হয়, এতিয়া আমি শুই আছোঁ। বিৰাট গৰম লাগিছে, সেইকাৰণে শুই আছোঁ এই মস্ত ডাঙৰ শিলৰ ওপৰত। আপোনালোকে চাওক কিমান ডাঙৰ শিল, ইয়াতে মস্ত ডাঙৰ শিল হয়। চাওক মস্ত ডাঙৰ শিল। এতিয়া আমি শিলৰ ওপৰত গৈ আছোঁ। ফাইনেলি আহি পালোহি, মস্ত ডাঙৰ শিল। আৰু ইয়াৰ পৰা চাওক কেনেকুৱা লাগে, চাওক ডাঙৰ শিল। এইটো পাহাৰ আপুনি জানে, এইটো পাহাৰটো আমি ইয়াত একদম সমান চালাত আহিছো। এইবিলাক খেতি বাতি আপুনি দেখাই দিয়ক। ইয়াৰ ওপৰৰ পৰা তলৰ দৃশ্যবোৰ চাওক, তলৰ দৃশ্যবোৰ কেনেকুৱা লাগিল আপোনালোকৰ। চাওক একদম ওপৰৰ পৰা দৃশ্য তুলি আছোঁ। এইটোই হয় ব্ৰহ্মপুত্ৰ নদী, আৰু এইপিনে আছে গৰং নদী, আৰু ইয়াত এটা ব্ৰিজ হয়। আপোনালোকে এবাৰ আহিব, ইয়াতে আহি চাব। ৰ'ব কেমেৰাটো লৈ যাওক। ৰ'ব আৰু এটা গছ চাওক, এইটো কি গছ হয় আপোনালোকে তলত কমেণ্ট কৰি কওকচোন, কি গছ হয় এইটো। চাওক কি গছ হয় এইটো, আপোনালোকে তলত কমেণ্ট কৰি কওকচোন। ফাইনেলি এতিয়া আমি কি কৰিম, দাদাই ক'ব। আমাৰ লগত দাদা আছে। এতিয়া তাৰমানে মই টকৰাবান্ধা পাহাৰৰ একদম ওপৰৰ ফালে উঠিছিলোঁ। উঠি পিনে দেখিলোঁ যে টকৰাবান্ধা পাহাৰটো আচলতে এটা ধুনীয়া পৰিৱেশ, কিন্তু সকলোতকৈ এটা আচৰিত বস্তু হ'ল যে টকৰাবান্ধা পাহাৰত এটা গছ গছনিও নাই, কিন্তু একদম ফাঁকা লাগি আছে। দুখৰ বিষয় আচলতে ক'বলৈ গ'লে দুখৰ বিষয় যে এতিয়া আমি লাহে লাহে নামিবলৈ যাই আছোঁ আৰু ঘৰত যাম আৰু। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিতে আজিলৈকে বাই বাই।